নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি দেখিছে মই অলপ বেলেগ এইডোখৰৰ পৰা আৰম্ভ কৰিছোঁ ইয়াৰ পৰা মানে আজি ঘৰত নখোৱা মানে মাছ ধৰিবলৈ আহিলোঁ। প্ৰথমতে এইটো দেখিছে আপোনালোকে, এইটো চিনি পাই চাগে সকলোৱে। আৰু এক্সিডেণ্টকৈ দেখাইছোঁ সাজৰ গুটি পুখুৰীত পেলাই লৈছোঁ। তাৰপিছত জাল মাৰি কি উঠে আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আহি গ'ল ছাকচেছ, মাছ মাৰি আছোঁ, পাইছোঁ। আৰু দুজনমান ধৰিব লাগিব। ৰ'দটো পৰা পৰিছে, চকু নেদেখিছে। এইফালে মমাই মাছ মাৰি আছে। এইটো আমাৰ জলকীয়া ভাজি বনাবলৈ পচলা দিব লাগিব। এতিয়া কলগছৰ পচলা এটা কাটি নিব লাগিব। ইয়াৰ পৰা কাটিম। এইফালে চুকলেং আছে, বিচাৰি ফুৰিছে পচলা। চিনি পোৱা নাই পচলা গুৱাহাটী? মোক কৈছে পচলা চিনি নোপোৱা মানুহজন এইজন। তাৰ পৰা মাছ চাছ মাৰি আহিলোঁ, পচলাও কাটি আহিলোঁ। এতিয়া ভিতৰলৈ আহিলোঁ। ভিতৰলৈ কালি কি বজাৰ কৰি এইবিলাক দেখাওঁ হওক। গাঁৱৰ আপাহঁতে চব্জি কাটি আছে নখোৱাৰ বাবে। এয়া মাছলে গৈছিলোঁ, এজনীও নাপালোঁ। ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। এজনী ছোৱালী হৈ বহুত ভাল পাইছিলোঁ, এটালৈ পলাই গ'ল। তো ভিতৰত এইফালে আপাহঁতে শাক পাচলি কাটি আছে। মই এইফালে চালানী নহয়, চব লোকেল খাম আজি। চটফটাই আছে মাছ। আৰু এইফালে আমাৰ মাহী মাছ চফা কৰি আছে। মাছ এইফালে বনাই কাটি মেলি হ'ল। এতিয়া হাঁহে কোমোৰাই দিয়া হ'ব। ইয়াক আজি বগা হাঁহ সেইটো। এইফালে কোমোৰাৰ লগত যিহেতু হাঁহ দিয়া হ'ব, সেই হাঁহৰ অপাৰেশ্যন চলি আছে বৰ্তমান। তাৰপিছত কটা হ'ব ইয়াক। মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ। এতিয়া ব্ৰইলাৰ কটা হৈছে। এয়া ব্ৰইলাৰ কাটি আছে। হাঁহে কোমোৰাই ব্ৰইলাৰ আনৰে চকুতে বেয়ালৰা হলোঁ হৈ আছে। খানা বনি আছে। হাঁহে কোমোৰা এতিয়া মাছ বনাই আছে। তাৰপিছত আৰু দেখাই আছোঁ কি হৈছে। এইফালে ভাইটি আছে এইটো। তাৰপিছত নখোৱা বুলি ক'লে আমাৰ এইফালে বিশেষকৈ সাজটো মেইন। সাজো থৈ দিয়া হৈছে। সাজ কলহত ভৰাই থোৱা আছে। আপোনালোকক দেখাই আছোঁ। সাজো কলহত ধুনীয়াকৈ থৈ দিয়া আছে। আপোনালোকে খাব আহে যদি আহিব পাৰিব। কিন্তু এইটো ভিডিঅ'টো দিয়া মানে নখোৱা শেষ হ'বই চাগে। ভিডিঅ'টো মই এইটো কাইলৈ মানে দিম। তো তথাপিও দেখাইছোঁ, আপোনালোকে ভাল পাব। তো আহক, সাজ কলহত দিয়ে যিখিনি থৈ দিছে সেইখিনি দেখাওঁ আপোনালোকক। এইখিনি আপোনালোকে যিমান দেখিছে গোটেইখিনি সাজ। এইখিনি পাত্তা নাপায়গৈ আচলতে। গাঁৱত পাত্তা নাপায় বাৰু, বেলেগকৈ নকওঁ। গাঁৱত সাজটোৱে মেইন যিহেতু। এইফালে কলহত ধুনীয়াকৈ থৈ দিয়া হৈছে 2 কলহ। এইফালে আকৌ এক্সট্ৰাকৈ এইবিলাক কণ্টেইনাৰত থৈ দিয়া হৈছে। অলপ দেৰিকৈ মই দেখাই আছোঁ। এতিয়া যিহেতু খুলিব গালি দিব মোক, অলপ দেৰিকৈ দেখাই আছোঁ। তথাপিও দেখাই আছোঁ বাৰু। ৰ'ব, এইখিনি বাল্টিঙত থৈ দিয়া। কলহত থোৱাখিনি অলপ পিছতকৈ দেখাই আছোঁ আপোনালোকক। বনাই আছে, হোৱাগৈ নাই। খাওঁ লাগি আছে, ভোক লাগি আছে।
এইখিনি বনাবলৈ আছে এইফালে বনাইছে এইফালে মাছ আৰু ফুলকবি তৰকাৰী ইয়াত বনাইছে এইফালে ঔটেঙা কচু দালি এইফালে ভাত হৈ ভাত বনালে আৰু এইফালে হাঁহৰ তৰকাৰী হৈ আছে হাঁহ আৰু কোমোৰা এয়া হৈ আছে কলেজলে গৈছিলো ডাঙৰ খাব হৈছে আৰু এটক মাতি পঠিয়াইছিলোঁ এটি গোটেইকেইটা আহিলে ভাল লাগিছে তাৰপিছত এতিয়া গাঁৱৰ মানুহবিলাকে খাই আছে তাৰপিছত আমি লগৰকেইটা একেলগতে খাম তাৰপিছত গোটেইকেইটা খোৱাটো দেখাম বাৰু আপোনালোকে চাই থাকিব তাৰপিছত পোৱালি ভাগিন এয়া আমাৰ সিদ্ধাৰ্থ এয়া নেদেখাই এইটো কুচিয়া এৰি ঘৰৰে তো বন্ধুসকল এতিয়া বনাই মেলি হৈ গ'ল তাৰপিছত মই এতিয়া খাবলৈ আছোঁ আমাৰ লগৰকেইটাৰ লগত মই একেলগে খাম গোটেইকেইটা আমি লগতে খাম এইকেইটা খাই আছোঁ এইকেইটাই তো দেখাইছোঁ এয়া উখোৱা চাউলৰ ভাত এয়া হাঁহৰ মাংস এয়া ব্ৰইলাৰ মাংস এয়া মাছৰ তৰকাৰী এয়া চাধা হৈ গ'ল এতিয়া চুৱেটাৰ পিন্ধি ল'লোঁ যিহেতু ঠাণ্ডা লাগিছে আৰু খালোঁ বলো মানে খাই লৈ অলপ দেৰি জীয়ালোঁ সেইডোখৰ নেদেখালোঁ ভিডিঅ' কৰি এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যিহেতু নতুন হয় সেইকাৰণে ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আজিলৈ বাই বাই খেতিতে